জয় হিন্দ দোস্ত, স্বাগতম জানাইছোঁ মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ আহি পৰিছে, কাৰণ অসম পুলিচৰ ab কনষ্টেবলৰ বাবে ৰিটেন এক্সাম হ'বলৈ গৈ আছে আৰু তাত থকা যিটো চিলেবাছ, বন্ধুসকল এই চিলেবাছটো আহি গৈছে আৰু চিলেবাছত কি ছাবজেক্ট দিয়া থাকিব আৰু ছাবজেক্টৰ ভিতৰত কি টপিকৰ ওপৰত কুৱেশ্যনবিলাক থাকিব আৰু কোনটো কুৱেশ্যনত কিমান মাৰ্ক থাকিব আৰু সময়সীমাটো কিমান দিয়া থাকিব আৰু নেগেটিভ মাৰ্ক থাকিব নে নাই। সব বন্ধুসকল মই আপোনালোকক গোটেইখিনি ফুল ডিটেইলছত এই ভিডিঅ'ৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল, আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে এক্সাম পেটাৰ্ণৰ কথা কোৱা হৈছে। আপোনালোকৰ ক'ত কিমান মাৰ্ক থাকিব আৰু কিমানটা কুৱেশ্যন থাকিব, আপোনালোকৰ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণে হ'ব, সব বন্ধুসকল ইয়াতে ভালকৈ দিয়া আছে। ইয়াতে দিয়া আছে ৰিটেন এক্সাম উইল বি হেল্ড অন মাল্টিপল চইচ টাইপ কুৱেশ্যন আৰ আস্কড। ইয়াতে দিয়া আছে, আপোনালোকে নিশ্চয় গম পাইছে মাল্টিপল চইচ টাইপ কুৱেশ্যনবিলাক থাকিব। তো নেক্সট ইয়াতে দিয়া আছে এজ কুৱেশ্যন কেৰিয়াৰ 0.50 মাৰ্কছ আৰু আপোনালোকৰ এটা কুৱেশ্যনৰ বাবে হাফ মাৰ্ককৈ দিয়া থাকিব, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু নেক্সট ইয়াতে দিয়া আছে টোটাল ৰিটেন এক্সাম মাৰ্কছ আৰ 50, অৰ্থাৎ আপোনালোকৰ টোটাল মাৰ্ক থাকিব 50 মাৰ্ক আৰু টোটাল 100টা কুৱেশ্যন থাকিব হাফ মাৰ্ককৈ, আৰু আপোনালোকৰ 100টা কুৱেশ্যনৰ বাবে 50 মাৰ্ক দিয়া থাকিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। চ' নেক্সট ইয়াতে দিয়া আছে কণ্টেণ্টাৰ আৰ কোৱাৰেড ফ্ৰম দ্য চিলেবাছ অফ ক্লাছ 9 and 10, আৰু আপোনালোকৰ এইবিলাক কুৱেশ্যন থাকিব 9 আৰু 10 বেচিছ কুৱেশ্যনবিলাক থাকিব। তো বন্ধুসকল, নেক্সট আৰু ইয়াতে দিয়া আছে দেয়াৰ ইজ ন' নেগেটিভ মাৰ্কিং ফৰ এনি ৰং এনচাৰ গিভেন। তো বন্ধুসকল, আপোনালোকে যদি কুৱেশ্যনবিলাক এটা ৰং এনচাৰ কৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় এইখিনি কথা ভালদৰে গম পালে। তো বন্ধুসকল, আপোনালোকৰ ৰিটেন এক্সামৰ বাবে আপোনাৰ কিমান ডিউৰেশ্যন দিয়া থাকিব, ইয়াতে দিয়া আছে 120 মিনিট, অৰ্থাৎ 2 ঘণ্টা টাইম দিয়া থাকিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় এইখিনি কথা ভালদৰে গম পালে। সো নেক্সট আহিব আপোনালোকৰ ছাবজেক্ট আৰু কোনটো ছাবজেক্টৰ ওপৰত কিমানটা কুৱেশ্যন থাকিব আৰু কিমান মাৰ্ক থাকিব। সমতকল আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে দিয়া আছে ছাবজেক্ট 1 নম্বৰত এলিমেণ্টাৰী আৰ্থমেটিক্স, আৰু ইয়াতে টোটাল কুৱেশ্যন থাকিব 20টা আৰু 20টা কুৱেশ্যনৰ বাবে 10 মাৰ্ক দিয়া থাকিব। সমতকল নেক্সট আৰু 2 নম্বৰত দিয়া আছে জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছৰ বাবে আপোনালোকৰ টোটাল কুৱেশ্যন থাকিব 20টা আৰু মাৰ্ক দিয়া থাকিব 10 মাৰ্ক। নেক্সট আৰু ইয়াতে দিয়া আছে লজিকেল ৰিজনিং মেণ্টেল এবিলিটি, আৰু ইয়াৰ বাবে আপোনালোকৰ 20টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 10 মাৰ্ক। 4 নম্বৰত দিয়া আছে আসাম হিষ্টৰী জিঅ'গ্ৰাফী পলিটি ইকনমি, ইয়াতে এইবিলাকৰ ওপৰত 20টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 10 মাৰ্ক। তাৰপিছত নেক্সট আছে 5 নম্বৰত, ইয়াতে দিয়া আছে জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, আৰু এইটোৰ ছাবজেক্টৰ ওপৰত আপোনালোকৰ 20টা কুৱেশ্যন দিয়া থাকিব আৰু মাৰ্ক দিয়া থাকিব 10 মাৰ্ক। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে, আৰু এইবিলাক ছাবজেক্টৰ ওপৰত কিছুমান টপিক আছে। চ' কি টপিকৰ ওপৰত আপোনালোকৰ কুৱেশ্যনবিলাক থাকিব। চ' মই টপিককেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত, ইয়াতে দিয়া আছে আসাম পুলিচ চিলেবাছ ফৰ মেথমেটিক্স। আপোনালোকৰ যিটো এলিমেণ্টাৰী আৰ্থমেটিক্সৰ ওপৰত যিখিনি মেথমেটিক্স আছে, চ' এইবিলাক টপিকৰ ওপৰত আপোনালোকৰ কুৱেশ্যনবিলাক থাকিব। চ' ইয়াতে দিয়া আছে ইণ্টাৰেষ্ট, ডিছকাউণ্ট, এভাৰেজ, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড টাইম এণ্ড ৱৰ্ক, নাম্বাৰ ছিষ্টেমছ, টাইম এণ্ড ডিষ্টেঞ্চ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, আৰু নেক্সট আৰু ইয়াতে দিয়া আছে ডেচিমেল এণ্ড ফ্ৰেকশ্যন, ইউজ অফ টেবল এণ্ড গ্ৰাফছ, কম্পিউটেশ্যন অফ হোল নাম্বাৰছ, দ্য ৰিলেশ্যনশ্বিপ বিটুইন নাম্বাৰছ, ফাণ্ডামেণ্টেল আৰ্থমেটিকেল অপাৰেশ্যন। চ' বন্ধুসকল, আপোনালোকে এইকেইটাৰ টপিকৰ ওপৰত আপোনাৰ কুৱেশ্যনবিলাক দিয়া থাকিব। তো বন্ধুসকল, নেক্সট আহিব আপোনালোকৰ SLPRB কনষ্টেবল চিলেবাছ ফৰ জেনেৰেল নলেজ, অৰ্থাৎ জেনেৰেল নলেজৰ ওপৰত আপোনালোকৰ কি টপিক থাকিব। চ' বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে নিশ্চয় ইয়াতে দেখিবলৈ পাইছে কাৰেণ্ট এফেয়াৰ্ছ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল, ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল এণ্ড ইকনমিক নিউজ, তাৰপিছত নেক্সট আছে এৱাৰ্ডছ এণ্ড অনাৰ্ছ, নেক্সট আছে বুকছ এণ্ড অথৰ্ছ, নেক্সট আছে ইম্পৰ্টেণ্ট ডেজ, তাৰপিছত কাৰেণ্ট ইভেণ্টছ, নেক্সট ছায়েন্স ইনভেনশ্যন এণ্ড ডিছকভাৰিজ, তাৰপিছত নেক্সট আছে ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল অৰ্গেনাইজেশ্যন, তাৰপিছত নেক্সট আছে কাউণ্ট্ৰিজ এণ্ড কেপিটেলছ ইটিচি। তো বন্ধুসকল, এইকেইটা টপিকৰ ওপৰত আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যনবিলাক দিয়া থাকিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। চ' বন্ধুসকল, নেক্সট আহিব আপোনালোকৰ SLPRB চিলেবাছ 2021 ফৰ ৰিজনিং, আৰু ৰিজনিঙৰ ওপৰত আপোনালোকৰ কি টপিক থাকিব। চ' ইয়াতে দিয়া আছে লজিকেল ৰিজনিং, ফিগাৰেল এনালাইচিছ, ষ্টেটমেণ্ট কেলকুলেশ্যন, তাৰপিছত আৰ্থমেটিক ৰিজনিং, ডাটা ইম্পৰেশ্যন, ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, তাৰপিছত ইয়াতে দিয়া আছে ডাইৰেকশ্যন টেষ্ট, সিমিলাৰিটিজ এণ্ড দেয়াৰ ইউজ, প্ৰব্লেম সলভিং টেকনিক, ৰিলেশ্যনশ্বিপ, নেক্সট আৰু ইয়াতে দিয়া আছে ডাটা এনালাইচিছ, মিছকিলিনাছ, ফাজলেছ, এলফাবেটিক ৰিজনিং, স্পেচ ভিজুলেশ্যন,
আৰ্থমেট্ৰিক, ৰিজনিং, কণ্ডিং, ডিকণ্ডিং আৰু এনালজি। তো বন্ধুসকল এইকেইটা টপিকৰ ওপৰত আপোনালোকৰ ৰিজনিঙৰ ওপৰত কুৱেশ্যনবিলাক দিয়া থাকিব। তো বন্ধুসকল নেক্সট আহিব আপোনালোকৰ স্ক্ৰীনৰ নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ইয়াতে SLPRB পুলিচ কনষ্টেবল চিলেবাছ ফৰ আছামিজ লেংগুৱেজ। চ' ইয়াতে আছামিজ লেংগুৱেজৰ বাবে কিছুমান টপিক থাকিব। চ' ইয়াতে দিয়া আছে অনুকাৰ, ক্ৰিয়া, সমাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, তাৰপিছত বিপৰীত শব্দ, উপসৰ্গ, অনুসৰ্গ, ব্যঞ্জন আৰু বিসৰ্গ সন্ধি, বাক্য পৰিৱৰ্তন, হৰসন্ধি। বন্ধুসকল নেক্সট আৰু ইয়াতে দিয়া আছে ভুল বাক্যৰ শুধৰণি, অনুৰোধ শব্দ, অব্যয়, লিংগ, কৃতপদ, শব্দ বিভক্তি আৰু কাৰক, বিশেষ্য, বিশেষণ, সৰ্বনাম। এইকেইটা টপিকৰ ওপৰত আপোনালোকৰ এছামিজ লেংগুৱেজৰ ওপৰত যিবিলাক কুৱেশ্যন থাকিব। চ' বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। তো বন্ধুসকল আপোনালোকক মই এইটো ভিডিঅ'ৰ যোগেদি গোটেইখিনি ফুল ডিটেইলছত ক'বলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব। আৰু আপোনালোকৰ বাবে এইটো চেনেলৰ যোগেদি মই ৰিটাৰ্ণত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ কথা আলোচনা কৰিম আৰু কেইটামান ভিডিঅ' মই আপলোড কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব। তো বন্ধুসকল আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকলৈ এইখিনি আছিল। তো আৰু আপোনালোকৰ ফালৰ পৰা ভিডিঅ'টো আজিৰ কাৰণে সৰু সুৰা ইমানতে শেষ কৰিছোঁ। জয় আই অসম, ধন্যবাদ।